দেশৰ সাধাৰণ সচেতন নাগৰিক হিচাপে মই কথাখিনি ক'ব বিচাৰিছোঁ। মোৰ ইয়াত কোনো ব্যক্তিগত কাৰোৰ প্ৰতি কি ক'ম আৰু বেয়া ভাৱ নাই। আপোনালোকে জাষ্টিফাই কৰিব মই ভুল কৈছোঁ নাই শুদ্ধ কৈছোঁ। পেপাৰ লিক হোৱাটো খুব লজ্জাজনক কথা। পৰীক্ষা এটা ভালদৰে পাতিব নোৱাৰাটো সেৱাৰ কাৰণে খুব লজ্জাজনক কথা। তো এই ক্ষেত্ৰত প্ৰশাসন ব্যৱস্থা, চৰকাৰৰ কিছুমান নীতি আৰু আমাৰ সেৱা বৰ্ডৰ ব্যৰ্থতা, মই কি ক'ম আৰু লাজ লাগে, নিজকে লজ্জা অনুভৱ কৰিছোঁ। 12 মাহ পঢ়াই পিছত পৰীক্ষাৰ সময়ত কি হয় যে পেপাৰখন লিক হৈছে। 12 মাহ কম সময় নহয়, সৰু পোৱালি এটা খোজ কাঢ়িব পৰা হয়। তো ইমানখিনি সময়ত অধ্যয়ন কৰা লগতে মাক দেউতাকে কিমান কষ্ট কৰে ল'ৰা ছোৱালীৰ লগত। তো আপোনালোকে শিক্ষা ব্যৱস্থাটো কিয় ষ্ট্ৰং কৰিব কেনেকৈ? যদি বাৰে বাৰে পেপাৰখন লিকে হয় তেতিয়াহ'লে কেনেকৈ ষ্ট্ৰং কৰিব শিক্ষা ব্যৱস্থাক? কেনেকৈ আগবঢ়াই লৈ যাব? এটা পৰীক্ষা পাতিব নোৱাৰে সেৱা বৰ্ডে, তাতে সমস্যা। যিকোনো এটা পৰীক্ষাতে সমস্যা দেখা দিয়ে। প্ৰত্যেক ক্ষেত্ৰতে সেৱাই ব্যৰ্থতা দেখাইছে। প্ৰত্যেক ক্ষেত্ৰতে সেৱাৰ লগত সমানে সমানে প্ৰশাসন ব্যৱস্থাও ব্যৰ্থতা দেখাইছে। চৰকাৰৰ ব্যৰ্থতা পাইছে। গতিকে এনেকুৱা হ'ব নালাগে। ল'ৰা ছোৱালীৰ লগত ভাল ব্যৱহাৰ হ'ব লাগে। পৰীক্ষা এটা ভালদৰে পাতিবৰ কাৰণে ইচ্ছুক হ'ব লাগে। আপোনালোকে ইচ্ছা কৰিব লাগে। কিয় এনেকৈ কৰে ল'ৰা ছোৱালীৰ লগত? ছাত্ৰ ছাত্ৰীবিলাকৰ জীৱন বেয়া কৰাৰ কাৰো অধিকাৰ নাই। কোনো অধিকাৰ পোৱা নাই যে ইহঁতৰ জীৱন আমি নষ্ট কৰিম। তেনেকুৱা অধিকাৰ কোনেও কাকো দিব পৰা নাই বা দিয়া নাই। তো আপোনালোকে পলিটিক্স নকৰিব। আপোনালোকৰ খেলপথাৰত আপোনালোকে পলিটিক্স খেলক, যিমান কৰি খেলি থাকক। শিক্ষাৰ ক্ষেত্ৰত কমচে কম শিক্ষাটোক এটা সুকীয়া স্থানত থাকিব দিয়ক। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কঠোৰ নীতি আনক, যাতে যিকোনো এটা পৰীক্ষা ভালদৰে সুকলমে পাৰ হৈ যায়। ল'ৰা ছোৱালীয়ে যাতে কষ্ট নাপায়। বিজ্ঞানৰ কাৰণে পঢ়ি আছিল, হৈ গ'ল লিক। এতিয়া অসমীয়াৰ কাৰণে পঢ়ি আছিল, আজি কিছুমানে হিন্দী দি আহিছে, অসমীয়াৰ কাৰণে পঢ়ি আহিছে। মই অলপ আগত 2-3টা ষ্টুডেণ্টৰ লগত কথা পাতি আহিছোঁ। তাৰপিছত আহি ঘৰত সোমাই ফেচবুকটো খুলি চালোঁ। তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটত দেখা পালোঁ যে অসমীয়া পেপাৰখন বাতিল হ'ল। বৰ লজ্জাজনক কথা। লাজ লাগে আমাৰ। ইমান ব্যৰ্থতা। 3টা চৰকাৰ, প্ৰশাসন ব্যৱস্থা, সেৱা বৰ্ড, তিনিওটাই ব্যৰ্থতাই অৰ্জন কৰিছে। বেলেগ একো কৰিব পৰা নাই। জয় অসম। বিজ্ঞানৰ পেপাৰটো লিক হ'ল, ঠিক আছে। আজি অকণমান আগত গম পালোঁ আপোনাৰ অসমীয়াৰ পেপাৰখনো লিক হৈছে। কি ক'ম? আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত চৰকাৰ, প্ৰশাসন ব্যৱস্থা, সেৱা বৰ্ডৰ লগত জড়িত কৰ্মীসকল ইমান কিয় নফৰতৰ দৰে এটা কাম কৰি আছে? কি হৈছে কিহক লৈ ল'ৰা ছোৱালীৰ লগত খেলিব বিচাৰি আছে? ক'বৰ ভাষা নাই। কাক কেনেকৈ কি ধৰণে ক'ম? চৰকাৰৰ কথাটো কৈ লাভেই নাই। সমস্যা এটাৰ ওপৰত এটা বঢ়াই লৈ আছে নিজে। নিৰাপত্তাৰ কথা কিনো ক'ম? এটা ভালদৰে এটা পৰীক্ষা পাতিব পৰা নাই। সেৱা বৰ্ডকতো কৈ লাভেই নাই। গুৰুৱে বহি খোৱা, বহীত জুই লগা। এই 4 দিন আগত বিজ্ঞানৰ পেপাৰখন লিক হ'ল। এতিয়া আকৌ অসমীয়া পেপাৰখন লিক হৈছে। কিয় এইবিলাক হৈ আছে? চৰকাৰে টোপনি কিয় মাৰি আছে? কঠোৰ কিয় হ'ব পৰা নাই? প্ৰশাসন ব্যৱস্থা কিয় কঠোৰ হ'ব পৰা নাই?
ল'ৰা ছোৱালীৰ লগত তাৰমানে কিয় এনেকৈ খেলি আছে, মানে আচলতে কি কৰিব বিচাৰিছে আপোনালোকে? এবছৰ সময় ল'ৰা ছোৱালীৰ কাৰণে কিমান কষ্টকৰ আপোনালোকে বুজি পায়নে? দিন ৰাত একাকাৰ কৰি পঢ়ে, কিমান পইচা খৰচা কৰে, কিমান অধ্যয়ন কৰোঁতে সময় নষ্ট কৰে, সেইবিলাকৰ কি একো মূল্য নাই নেকি? আপোনালোকৰ কি তাৰমানে লাজ লজ্জা একো চৰম নোহোৱা হৈ গৈছে? অকণ পইচাৰ কাৰণে পেপাৰখন লিক কৰি দিয়ে। পৰীক্ষাটো কিয় পাতিব বিচাৰিছে? যদি এইবিলাক কৰিবৰ মনে আছে আপোনালোকৰ, কিয় কঠোৰ হ'ব পৰা নাই? অসম পুলিচ প্ৰশাসন ব্যৱস্থা, চৰকাৰ কিয় কঠোৰ হ'ব পৰা নাই? ইমান ডাঙৰ লেকচাৰ ভাষণ দি থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তো আজি তেওঁ টুইট কৰি জনাইছে যে বাতিল কৰিছে। কিয় বাতিল কৰিব লগা হ'ল? বাতিল কৰিলে জানো সমস্যা সমাধান হ'ব? 2-4জনক ধৰিলে জানো এইবিলাক সমস্যা সমাধান হ'ব? গুৰিৰ পৰা মাৰিব লাগিব এইবিলাক। কিমান শুনিম আৰু পেপাৰ লিক হোৱা, কিমান শুনিম পেপাৰ লিক হোৱা, এইটো হৈছে সেইটো হৈছে। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা কিয় নাভাবে আপোনালোকে? এটা পৰীক্ষা ভালদৰে কিয় পাতিব নিবিচাৰে? বাকী CBSE বৰ্ডত যে তেনেকুৱা কোনো ধৰণৰ সমস্যা নহয়, আমাৰ সেৱা বৰ্ডখনত কিয় হয় বাৰে বাৰে? সেৱা বৰ্ডখনত কিয় বাৰে বাৰে এনেকুৱা হয়? ল'ৰা ছোৱালীৰ কি তাৰমানে পইচাৰ মূল্য নাই, কষ্টৰ মূল্য নাই? আপোনালোকে মানে কি ভাবি কি কৰিব বিচাৰিছে অসমখনক নাজানো। ৰাজনীতি প্ৰত্যেকতে কৰে আপুনি, ৰাজনীতি প্ৰত্যেক ক্ষেত্ৰতে কৰিব বিচাৰে আপোনালোকে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত অলপমান বিৰত থাকিব লাগে। ল'ৰা ছোৱালীৰ যদি ভৱিষ্যত আপোনালোকে নষ্ট কৰিবৰ ইচ্ছা আছে, তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো নোহোৱা কৰি দিয়ক। নালাগে পঢ়িব কোনেও, ব্যৱস্থাটো নোহোৱা কৰি দিলে ভাল হ'ব। এনেকুৱা হ'লে কেনেকৈ হ'ব? কি ভাষাৰে আপোনালোকক গালি দিম মই বিচাৰি আছোঁ, ভাষা পোৱা নাই। ইমান নীলাজ, ইমান অভদ্ৰ, ইমান তাৰমানে কি ক'ম আৰু, আপোনালোক মানে বহুত নীলাজ হয়, বহুত অভদ্ৰ হয়। যিবোৰ মানুহে এইবোৰ কাম কৰিছে, পৰীক্ষাৰ ক্ষেত্ৰত সদায় আমি পৰীক্ষা দি আহিছোঁ, আমাৰবিলাক তেনেকুৱাই হৈছে। আগতো শুনি আহিছিলোঁ পেপাৰ লিক হয়, এইটো হয় সেইটো হয়। বাৰে বাৰে এই কাৰ্যটো হোৱাৰ কাৰণটো কি? কিয় এনেকুৱা হৈ আছে বাৰে বাৰে? আপোনালোকে প্ৰশাসন ব্যৱস্থা কিয় মানে কঠোৰ হ'ব দিব পৰা নাই? হিমন্ত বিশ্ব ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপুনি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলা খেলিছে। আপুনি ব্যৰ্থতা অৰ্জন কৰিছে শিক্ষাৰ ক্ষেত্ৰত। আপুনি কোনো ধৰণৰ অগ্ৰগতি পোৱা নাই, শিক্ষাৰ ক্ষেত্ৰত কোনো আগবঢ়া নাই। বৰ্তমান সময়ত এনেকুৱা যদি বাৰে বাৰে পেপাৰ লিক হয়, বাৰে বাৰে একেটা পৰীক্ষাকে 2-3বাৰ মানে ডেট চেঞ্জ কৰিব লগা হয়, তেনেকৈ কেনেকৈ হ'ব? আপোনালোকে প্ৰশাসনৰ লগত ভালদৰে আলোচনা কৰি যিবিলাকে এই ধৰণৰ দুষ্কৃতি কাম কৰিছে, তেওঁলোকক সোনকালে ৰাজহুৱামুক্ত কৰক, ৰাজহুৱা অনুষ্ঠানত লৈ আহক। তাৰ ব্যৱস্থা আমি ৰাইজে ল'ম। ল'ৰা ছোৱালীৰ লগত নিখেলিব আপোনালোকে। শিক্ষাৰ ক্ষেত্ৰত পলিটিক্স নানিব। পলিটিক্স আপোনালোকে কৰক, আপোনালোকৰ পথাৰ আছে, সেই পথাৰত খেলক। যদি সেৱাই পৰীক্ষা পাতিব নোৱাৰে, তেওঁলোকৰ যদি অকাত নাই, তেতিয়াহ'লে আমাৰ দৰে ডেকাসকলক আগবঢ়াই দিয়ক। আমি যাম পৰীক্ষা, আমি নিজে পাতিম। চাওক কেনেকৈ পেপাৰ লিক হয়, কোনে লিক কৰে। আমাৰ দৰে যুৱকসকলক আগবঢ়াই নিয়ক আপোনালোকে। পলিটিক্স কৰে ন, প্ৰত্যেক সময়ত পলিটিক্স। প্ৰশাসন ব্যৱস্থাক কি ক'ম আৰু, মানে ভাষা নাই ক'বৰ কাৰণে, লাজ লগা হৈ গৈছে। অসমতো ট্ৰেণ্ড চলিয়ে থাকে, কিমান ধৰণৰ যে কি ট্ৰেণ্ড আহে ন। এতিয়া আহি আছে আকৌ পেপাৰ লিকৰ ট্ৰেণ্ড। লাজ পাব লাগে প্ৰশাসন ব্যৱস্থাই। সেৱাক কি ক'ম আৰু, গালি দিলেও মোৰ মনে শান্তি নাপাম। যিমান কঠোৰ ভাষা আছে, সিমান কঠোৰ ভাষাতে ক'লেও মই শান্তি নাপাম। সেৱা বৰ্ডখনক নীলাজ, সাংঘাতিক নীলাজ। পইচাৰ বিনিময়ত পেপাৰ লিক কৰে, এখন পৰীক্ষা ভালকৈ পাতিব নোৱাৰে। এখন পৰীক্ষাতে কি হয়, এটা পৰীক্ষাতে দুটা পেপাৰ লিক হয়।
এই প্ৰশাসন ব্যৱস্থা, এই সেৱাৰ তাৰমানে কাৰ্যকালৰ স্বৰূপ, কাম নাই।